সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। কেনে আছে কমেণ্ট বক্সত জনাই দিব। মোৰ বৰ বেছি ভাল নহয়। নতুন বছৰ ফূৰ্তি কৰিলোঁ ঘৰতে এইবাৰ। আৰু মই এটা আজি নতুন আমাৰ পৰম্পৰা সকাম দেখাব গৈ আছোঁ কেনেকৈ কৰে। যিটো ভঁৰাল ডাঙৰীয়াকৈ আপোনালোক দেখাম সম্পূৰ্ণ প্ৰচেছ এইটো যে আপোনালোকে চাব। কুকুৰ নহয় কুকুৰ নহয় কুকুৰ নহয়। এতিয়া আপোনালোকক কৈ দিওঁ এই সকামটো কৰিবলৈ সাধাৰণতে সাধু বোৱাৰ প্ৰয়োজন নাই, কিন্তু যেতিয়া আমি কি কৰোঁ ভূঞি ডাঙৰীয়া বুলি কওঁ বা ঘৰৰ যিবিলাক ডাঙৰীয়া সকাম সেইবিলাক আমি সাধাৰণতে সাধু বুঢ়া বুঢ়ীবিলাক মাতি পিনি ঘৰতে কৰোঁ। আৰু এইটো আচলতে এটা পূজা বুলিয়ে ক'ব লাগিব। ইয়াক পৰম্পৰা এটা পূজা ভূঞি ডাঙৰীয়া আৰু ভঁৰাল ডাঙৰীয়াটো। তাৰপিছত ইয়াতে সম্পূৰ্ণ ঘৰৰ মানুহে কৰে আৰু কুকুৰাটো ইয়াত এটা পৰম্পৰা বলি দিয়া হয়, মানে ইয়াৰ তেজ দিয়া হয়। আপোনালোকে যিবিলাক কলপাত দেখিছে তাতে তেজ দিব মানে আৰু অকণমান পিঠাগুড়ি চাউলৰ পিঠাগুড়ি থাকিব। তাৰপিছত দেখিছে কাষতে এটা মদৰ বাতি আছে আৰু এনেকৈ আমাৰ পৰম্পৰাবিলাক কৰে। এইটো সাধাৰণ এটা পৰম্পৰা, আপোনালোকে আগতে হয়তো শুনিছে বা বহুতে দেখিছেও, কিন্তু আমাৰ ইফালে এনেধৰণে কৰে বুলি আমি দেখি আহিছোঁ। আৰু এই সম্পূৰ্ণ ডাঙৰীয়া প্ৰভুক সেৱা কৰা হৈছে। আমাৰ ভঁৰালত সোমাই ডাঙৰীয়া প্ৰভুক এই কুকুৰাটো দৰ্শন দিয়া হৈছে। তাৰ পিছৰ কামভাগ আপোনালোকে চাই থাকিব। আৰু এই আপোনালোকে দেখিছে কি হয়, কুকুৰাটো সাধাৰণতে মৰা হয় আৰু কুকুৰাটো যিহেতু তেজ দিব লাগে মানে ভঁৰালত আৰু এই কলপাতত তেজ দিব লাগে, সেইকাৰণে কুকুৰাটো মৰা হৈছে। তেজ, লাঠি, কলপাত সকলোকে মেৰাই পিনি ভঁৰালত এনেকৈ চুকত ৰাখি দিয়া হয়। আৰু এয়াই আমাৰ পৰম্পৰা ডাঙৰীয়াৰ নামত। তাৰপিছত সম্পূৰ্ণ কেনেকৈ কৰে দেখাইছোঁ। বেছি নহয়, খুব কম, আচলতে খুব কম সময়তে এই সকাম ভাগ কৰা হয়। মানে জাষ্ট এটা কি কয় আমাৰ ডাঙৰীয়াক নাম লৈ পিনি এইটো কৰা হয়। তাৰপিছত কুকুৰাটো দেখিলে কেনেকৈ কি কৰিলে পৰম্পৰা অকণমান আছিলে তাত। আৰু এতিয়া আৰু কুকুৰাটো আমি খাম ঘৰৰ মানুহখিনিয়ে, মানে এতিয়া নাখাওঁ আৰু গধূলি খাম। চ' এনেকৈ আছিলে, অকণমান দেখাই দিছোঁ মই। মানে আপোনালোকে চাওক, আচলতে আমাৰ মিচিং মানুহে আচলতে এই ভঁৰাল ডাঙৰীয়া, যিটো ভঁৰাল ডাঙৰীয়া বুলি কয়, এই ডাঙৰীয়া কামটো কেনেকৈ কৰে অকণমান দেখাই দিলোঁ। আহিবলগীয়া হ'ল মই পথাৰলৈ। বৰ্তমান পথাৰলৈ আহি দেখিছে চাৰিওফালে পথাৰ, এইফালে পথাৰ। এতিয়া পথাৰ চাৰিওফালে হাল বাই ৰখা হৈছে, কাৰণ এতিয়া হৈছে আমাৰ বড়ো খেতি কৰাৰ সময়। আৰু আমি বড়ো খেতি কৰিবৰ কাৰণে ইয়াতে কাৰেণ্টৰ ব্যৱস্থা আছে। আমি সম্পূৰ্ণ কাৰেণ্টৰ দ্বাৰাই আমি পাৱাৰ মটৰ লগাই খেতি কৰোঁ। সেইকাৰণে পথাৰলৈ আহিবলগীয়া হ'ল। ভিডিঅ'টো আধাৰ পৰা এৰি মই ইয়ালৈ আহিবলগীয়া হ'ল, কাৰণ ইয়াৰ পিছৰ সময়খিনিত মই আহিছোঁ ইয়ালৈ। চ' পথাৰলৈ আহিবলগীয়া হ'ল কাৰণে বেছি ভিডিঅ' দিব নোৱাৰিলোঁ আপোনালোকক, আৰু ইমানটো ভিডিঅ' দিলোঁ। আৰু বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' আগবঢ়ালোঁ। ভিডিঅ' চাই কেনেকুৱা পাইছে জনাব। যদি চাই ভাল পাইছে তেতিয়া কমেণ্ট কৰি দিব,
লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি প্ৰথম ভিডিঅ'টো প্ৰথম চাইছে। আৰু আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।